নমস্কাৰ গুড মৰ্নিং বন্ধু বান্ধৱীসকল ভোগালী বিহুৰ শুভেচ্ছাৰে আজি ওলকচোন নতুনকৈ ভিডিঅ' এটা আৰম্ভ কৰোঁ। আজি চাওকচোন ইমান কুঁৱলী পৰিছে চাৰিওফালে বগা বগা হৈ আছে একদম। তাৰ মাজতে ৰাতিপুৱাতে উঠি কামবিলাক কৰি গা পা ধুলোঁ আৰু অলপ পিছতে যাম আমাৰ ওচৰতে মন্দিৰত ভকতৰ মন্দিৰ বুলি কয়, তাতে আগৰ পৰাই যাওঁ। মই সৰুৰ পৰাই দেখিছোঁ, হয়তো এইটো আগৰ পৰাই চলি আহিছে আৰু তাত আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। বহুত ভাল লাগে যায়, তাতে আমাৰ সকলোবিলাক আহে, বৰমা বৰদেউতা খুৰা সকলোবিলাক আহে আৰু সৰুৱে ডাঙৰক সেৱা কৰে। বহুত ভাল লাগে। আমি প্ৰত্যেক বছৰে যাওঁ আৰু সেইকাৰণে এই দিনটোত মানে আজিৰ দিনটোত ৰাতিপুৱাতে সোনকালে উঠি গা পা ধুই দৌৰা দৌৰি লাগে। সেইকাৰণে যিমান পাৰোঁ সোনকালে কামবিলাক শেষ কৰি যাব ধৰোঁ আৰু এতিয়া গা পা ধুই আজৰি হৈছোঁ আৰু এতিয়া অলপমান চাহ খালোঁ আৰু এতিয়া খাম তিতা আৰু কিবা কিবি ফল মূল আৰু কণী, সেইখিনি দেখাম আৰু আপোনালোকক হয়তো খাই। এতিয়া সেইখিনি খাই লওঁ, তাৰপিছত আমি মন্দিৰত যাম আৰু বাকীবিলাক দেখাই যাম। ব'লকচোন সেইখিনি খাই লওঁ। এইখিনি হ'ল তিতা পানী আৰু সেয়া কমলা কল আপেল মই আছোঁ খাবলৈ অকল, আৰু এইফালে কণী সিজাই আছোঁ। এয়া বিহুৰ আয়োজন, তিল পিঠা, এয়া হ'ল তেল পিঠা ৰঙালাওৰে বনোৱা, এয়া হৈছে পিঠাগুড়ি আৰু মিঠাই আৰু তিলেৰে বনোৱা লাড়ু, এয়া এইকেইটা হৈছে বাদামেৰে বনোৱা নাৰিকলৰ লাড়ু আৰু এয়া অকল নাৰিকলৰ লাড়ু। এইফালে ঘৰত বনোৱা নিমকি, এয়া নাৰিকলৰ লাড়ু, গাজৰৰ চিৰা, চুঙা পিঠা, দৈ, কাষত মিঠাই, নাৰিকল পিঠা, এইফালে নাৰিকলৰ চিৰা আৰু এয়া হৈছে মাহ কড়াই আৰু এইফালে আছে ভাতৰ মাংস, এইবিলাক কালি বনোৱা উৰুকাৰ নিশা এইবিলাকৰে খালোঁ আমি। মাটিমাহৰ দাইল, এয়া শাক আৰু মাছেৰে বনোৱা খাৰ, মাছ আৰু বিলাহীৰে বনোৱা টেঙা, বুটৰ দাইল, এয়া তৰকাৰী, হাঁহৰ মাংস। এয়াই আছিল আমাৰ উৰুকাৰ আয়োজন, মাঘ বিহুৰ আয়োজন। এতিয়া আমি মন্দিৰত আহি আছোঁ। আৰু আপোনালোকক দেখাই যাম যিমানখিনি সম্ভৱ হয়। গান বজি আছোঁ কাৰণে শুনা নাপায়।
কৰিবলৈ ৰৈ গৈছিলে ইটো সিটো কাম কৰি থাকোঁতে, আৰু ইটো মানুহ আহি আছিলে বিহু খাবলৈ, সেইটো কাৰণে মই এডিট কৰিবলৈ ৰৈ গৈছিলে। আৰু ভাবিলোঁ এতিয়া টাইম পাওঁতে ভিডিঅ'টো এডিট কৰি দি দিওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু মই ইয়াতে আজি দেখালোঁ ভিডিঅ'টোত আমাৰ ঘৰৰ নীতি নিয়মবোৰ, পৰম্পৰাগতভাৱে চলি অহা নীতি নিয়মবোৰ, আৰু আমি কেনেধৰণে বিহুৰ এইবাৰ আয়োজন কৰিছোঁ সেইবোৰ দেখালোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়ালৈ এইখিনিয়ে আছিল, আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই, লাভ ইউ অল।